हेलो गाइज की खबर आपनलोकर आशा करूँ निश्चय सकलो भाले आछे मोरो खूब भाल तो आज आमी आहि आसो माने आमार बार छोवालीजनी बिया हल तो बिया हल आज 4 दिने गা ধোৱা ताলৈ आहि आसो आपनलोक एकदम भिडिओটো लास्टলৈকে চাব সকলোখিনি দেখা যাম নিয়ম নীতিবিলাক বেলেগ বেলেগ হয় সকলোৰে তাতে নিয়ম নীতিবোৰ আমি এতিয়া বাৰ ঘৰ আহি পাই গলোহি চাওকচোন এজনী কেনেকৈ বহি আছে বেচেৰি গাঁৱৰ ছোৱালীবোৰ পালেহি জীয়ৰ ছোৱালীবোৰ এতিয়া তাই গা ধুৱাবলৈ নিয়ে 11টা বজাৰ আগতে কিবা গা ধুৱা নিয়ম কৰিব কৈছিলে বোলে তাইক গা ধুৱাবলৈ সময় হ'ল সাকিগছ পুনত যায় পাৰিবনে তাই আগত যাব পাৰিছা নে তাৰপিছতে কি তাৰপিছতে পানী একনি খুলি দিবি আজান লাউনটো উলি দিব লাগে নহয় বৰষুণ ইমানেই দি দিলে মানে গোটেই জেগাবোৰে পুৰা লেতেৰা হৈ গ'ল আৰু সেইটো কাৰণে বৰ দিগদাৰ হৈছে এনেকৈ টিপালটো পৰি দিছে মানুহখিনি বহিছে আৰু তাতে ইমানেই মানুহ হৈছে মানে ঢেৰ মানুহ হৈছে নৰ্মেল আমাৰ পিনে ইমান চাৰিনা গাঁৱত অকল জীয়ৰী মানুহখিনি আহে কিন্তু ইয়াত গোটেই গাঁৱৰ মানুহখিনি আহিছে দেখিয়ে ভাল লাগিছে মানে বিয়া ঘৰ এটা উদুলি পুদুলি পৰিৱেশটো এটাতে কেনেকৈ মানে সিহঁতৰ নিয়মত আৰু ঘূৰাই মেলি গাটো ধুৱাব আৰু ইয়াতে বহা হাই বাবি ইস্পঞ্জ খোল ভয়টো খালি ভয়টো হুপাতে তেল বাকি দিও মাহিরা তেল বাকি দাও আমুল খেও কবি আঙুলটো ওপর কি কমেন্ট কি আছে আরে ভাই দিয়া তলত দিয়া এতিয়া যাওঁচোন ভিতৰলৈ মানুহবোৰ ইয়াত পুৰা এনেকৈ বহি আছে য'তে ত'তে যোনে যেনেকৈ পায় আৰু তেনেকৈ বহি ইয়াতে গোপিনীখিনি বহি আছে এতিয়া তাহাঁতৰ কি নিয়ম আৰু সেইখিনি কৰিব আৰু লাগেতো মোবাইল চাৰ্জ নাই মোবাইলটো লাগে মইনো কোৱা নাই লোকে মাকৰ কোচত কেনেকৈ কৈছে মোবাইলটো চোৱাৰ কাৰণে কোচত বহিছেহি তুমি মোবাইলটো চাবা নি তুমি মোবাইল চাবা নি হে চাবা নি মোবাইল বিয়া তুলি ভাত বনাইছে বুলি কেনেকুৱা লাগিছে বনাই কিহৰ খৰি দিছে এডাল এয়া বিয়ালে বুলি খৰি কাটি থৈ দিছে ধুনীয়াকৈ আৰু ইয়াতে সকলোৰে কাৰণে বিয়া মানে ভাতৰ যা যোগাৰটো কৰিছে আৰু যিখিনি মানে আলহী আহিছে সকলোখিনিয়ে যাতে ধুনীয়াকৈ এসাঁজ খাই যাব পাৰে বাহঁতে মানে সদায় খোৱা বোৱাৰ প্ৰতি বা মানুহখিনিক মানে শুশ্ৰূষাৰ প্ৰতি মানে বহুত বেছি গুৰুত্ব দিয়ে তো ইয়াতে এনেকৈ ধুনীয়াকৈ ভাতটো বনাইছে সকলোৱে খাব আৰু এজাক চাগে বহুত ডাঙৰকৈ বৰষুণ দিব চাওকচোন গাঁৱৰখিনি কেনেকৈ গৈ আছে সিফালে বাপৰে বাপ
বতৰটো বেছি ডাৱৰীয়া কৰি আহিছে, তামোল গছবোৰ একদম পূৰা হালিছে জালিছে, ঘৰলৈ কেনেকৈ যাম তাকে চিন্তা কৰি আছোঁ।